আজি আমি বিটিচিৰ শিক্ষা বিভাগৰ ফালৰ পৰা আমাৰ বিটিআৰৰ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে দুটামান আমি বিষয় আপোনালোকৰ সন্মুখত দাঙি ধৰিব ওলাইছোঁ। প্ৰথমটো হ'ল আমাৰ বডোফা ছুপাৰ 50+ যিটো প্ৰগ্ৰেম আমি চলাই আহিছোঁ, এই প্ৰগ্ৰেমটো ইয়াৰ আগলৈকে বডোফা ছুপাৰ 50 আছিলে, তাৰপিছত আমি এই বছৰ এইটো ছুপাৰ 50+ কৰিলোঁ। আমি সেইটো আৰু আমি নাম্বাৰ অফ ষ্টুডেণ্ট আমি বঢ়াবৰ কাৰণে আমি কৰিছিলোঁ। এই বিষয়ে অলৰেডি আমি আপোনালোকক আটাইকে অৱগত কৰাইছোঁ। তো আমাৰ এতিয়া গোটেই চিলেকশ্যন প্ৰচেছখিনি আমাৰ শেষ হৈ গ'ল আৰু UPSC আৰু APSCৰ কাৰণে আমি যিখিনি কেণ্ডিডেটছ আছে তেওঁলোককো শ্বৰ্টলিষ্টেড কৰা হৈ গ'ল আৰু আমি তেখেতসকলক এইটো মাহৰ ভিতৰতে আমি সংশ্লিষ্ট কোচিং ইনষ্টিটিউশ্যনলৈ তেওঁলোকক পঠিয়াম। যেতিয়া চিলেকশ্যনটো হৈ গ'ল তাৰপিছত বিভিন্ন কেণ্ডিডেটসকলৰ পৰা আমাৰ ওচৰলৈ ৰিপ্ৰেজেণ্টেশ্যন আহিলে যে যিটো ফিজ আছিলে এই ফিজটো ক্ষেত্ৰত তেখেতসকলক এক্সেমশ্যন কৰিব লাগে। চ' এই বিষয়ত মই কথাটো কৈ দিওঁ যে যোৱা বছৰলৈকে আমাৰ এই প্ৰগ্ৰেমৰ অন্তৰত গোটেই প্ৰগ্ৰামটো 100% গভৰ্ণমেণ্ট স্পনচৰ্ড 100% গভৰ্ণমেণ্ট স্পনচৰ্ড প্ৰগ্ৰাম আছিলে। এইবাৰৰ ক্ষেত্ৰত চৰকাৰে এটা ডিচিশ্যন লৈছিলে যে UPSC ছুপাৰ 50 আৰু APSC ছুপাৰ 50 যি প্ৰগ্ৰাম দুটা আছে তাৰ ক্ষেত্ৰত 75% গভৰ্ণমেণ্টৰ কণ্ট্ৰিবিউশ্যন থাকিব আৰু 25% ষ্টুডেণ্টৰ কণ্ট্ৰিবিউশ্যন থাকিব। কিন্তু আমাৰ বাছনিখিনি শেষ হোৱাৰ পিছত আমি বিভিন্ন ধৰণৰ ৰিপ্ৰেজেণ্টেশ্যন পালোঁ ষ্টুডেণ্টৰ পৰা বা তেখেতসকলৰ ফেমিলিৰ ফালৰ পৰাও যে তেখেতসকলে এই যিটো কণ্ট্ৰিবিউশ্যন আমি দিয়াৰ কথা কৈছিলোঁ 25% কণ্ট্ৰিবিউশ্যন তেওঁলোকে দিবলৈ সমৰ্থ তেখেতসকলৰ নাই। এই গোটেই বিষয়টো চৰকাৰে আলোচনা কৰিলে আৰু চৰকাৰে আজি এটা সিদ্ধান্ত ল'লে যে যোৱা বছৰৰ নিচিনাকৈ এইবাৰো আমি এই প্ৰগ্ৰামটো আমি 100% ফ্ৰী কৰি দিম। গতিকে 25% যি কণ্ট্ৰিবিউশ্যন দিয়াৰ কথা আগতে কোৱা হৈছিলে, গতিকে সেইটো আমাৰ UPSC ছুপাৰ 50 আৰু APSC ছুপাৰ 50 প্ৰগ্ৰামত যিসকল প্ৰাৰ্থী বাছনি পালে আৰু যিসকলে এতিয়া তেওঁলোকে সংশ্লিষ্ট কোচিং অনুষ্ঠানত যাব তেওঁলোকে কোনো ধৰণৰ তেখেতসকলৰ ফালৰ পৰা ফিজ দিব নালাগে, ফিজটো সম্পূৰ্ণৰূপে চৰকাৰে বহন কৰিব। এইটো আছিলে আমাৰ বডোফা ইভেণ্ট ছুপাৰ 50+ প্ৰগ্ৰামৰ সম্পৰ্কে ক'বলগীয়া। দ্বিতীয়তে হ'ল যে আপোনালোকে গম পাইছেই যে আমি যোৱা সপ্তাহত আমি পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ আমি এপইণ্টমেণ্ট প্ৰক্ৰিয়া এটা ওদালগুৰিত আমি আৰম্ভ কৰিলোঁ আৰু আমি এইটো নিযুক্তি পত্ৰ দিলোঁ। আমি যোৱা 20 তাৰিখে এই মাহৰ 20 তাৰিখে আমি পুনৰ এটা এডভাৰটাইজমেণ্ট দিছোঁ। এইবাৰ আমি আমাৰ যিখিনি চেংচন ভেকেণ্ট পোষ্ট এছিষ্টেণ্ট টিচাৰ আৰ্টছ ছায়েন্স আৰু হিন্দীত যিখিনি আমাৰ ইয়াতে BTCৰ বিভিন্ন LP স্কুল আৰু ME স্কুলত যিখিনি পোষ্ট খালী হৈ আছে এইখিনি পোষ্ট ফিল আপ কৰাৰ কাৰণেও আমি এটা এডভাৰটাইজমেণ্ট দিছোঁ আৰু এই এডভাৰটাইজমেণ্টৰ লাষ্ট ডেটটো হ'ল 3 জুলাই। যিহেতু আমি শিক্ষা বিভাগে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আমি খুব সোনকালে আমি সমাপ্ত কৰিম, গতিকে আমাৰ এটা অনুৰোধ সংশ্লিষ্ট প্ৰাৰ্থীসকললৈ যে তেওঁলোকে 3 তাৰিখৰ ভিতৰত যাতে তেখেতসকলৰ আবেদন পত্ৰ আমাৰ ৱেবছাইটত যিটো লিংক আমি দিয়া আছে তাতে যাতে তেখেতসকলে তেওঁলোকে যাতে তাত দাখিল কৰে। তাৰপিছতে আমাক খুব কম দিন 2-3 দিনৰ ভিতৰতে আমি ডাটাবেছটো আপলোড কৰি পেলাই আমি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আটাইখিনি কেণ্ডিডেটকে আমি আমন্ত্ৰণ জনাম। গতিকে আমি এটা টেণ্টেটিভলি তেনেকৈ এটা আমি ৱৰ্কিং প্লেন এটা বনাইছোঁ আৰু আমি আশা কৰিছোঁ যে আমি ভবা মতে যদি আমি গোটেইখিনি প্ৰক্ৰিয়া যদি আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব পাৰোঁ তেতিয়াহ'লে আমি হয়তো 31 জুলাইৰ ভিতৰত আমি এই আমাৰ যিখিনি ভেকেণ্ট পোষ্ট আছে সেইখিনিৰো আমি নিযুক্তি পত্ৰ দিবলৈ পাৰিম। মোটামুটিটো পোষ্ট আপোনাৰ 700-800তকৈ বেছি হ'ব। আমি আমাৰ হাতত মানে যিহেতু এইটো মানে আমি এই জুলাই মাহৰ ভিতৰতে আমি যিহেতু গোটেই প্ৰক্ৰিয়াটো সমাপ্ত কৰিব বিচাৰিছোঁ, আমাৰ প্ৰতি মাহতে 10-15টা ভেকেঞ্চি আহি থাকে। তো যেতিয়া আমাৰ ভেকেঞ্চি আহি আছে আমি লগে লগে চৰকাৰলৈ আমি পঠিয়াই আছোঁ যাতে আমি এপ্ৰুভেলটো পাওঁ। গতিকে একজেক্ট নাম্বাৰ অফ পোষ্টটো ডিচাইড কৰিব আমাৰ গোটেই ভেৰিফিকেশ্যন প্ৰচেছটো শেষ হোৱাৰ সময়ত। কিন্তু মোটামুটি এৰাউণ্ড 700-800 পোষ্টটো আৰামত আমাৰ লগত মানে হ'ব, তাতকৈ বেছিও হ'ব পাৰে। সেইটো এটা টাইম অফ ফাইনেল ভেৰিফিকেশ্যন আৰু যেতিয়া আমি ৰিজাল্টটো ডিক্লেয়াৰ কৰিম সেইখিনি সময়ত ডিপেণ্ড কৰিব।
স্কুলৰ ভেকেঞ্চিটো আপোনাৰ APSC ৰিক্ৰুটমেণ্ট কৰে, সেইটো ৰিক্ৰুটমেণ্টটো আমাৰ থ্ৰুৱে নহয়। চ' সেইটো কাৰণে আমি সংশ্লিষ্ট বিভাগক আমি জনাই দিছোঁ, কিন্তু ৰিক্ৰুটমেণ্টটো আমি কৰিব পৰা অৱস্থাত নাই। শ্বৰ্টেজৰটো আমাৰ ডাঙৰ এটা টিচাৰ শ্বৰ্টেজৰ, বিশেষকৈ ছায়েন্স মেথছৰ যিখিনি আমাৰ টিচাৰ শ্বৰ্টেজৰ এটা ডাঙৰ সমস্যা আছিল, এইটোতো যোৱা সপ্তাহত আমাৰ যিটো এপইণ্টমেণ্ট প্ৰক্ৰিয়া হ'ল, প্ৰায় 1350 আমি কেণ্ডিডেটক এপইণ্টমেণ্ট দিলোঁ, সেইটোৰেতো এটা ডাঙৰ আমাৰ সমস্যা এটা মানে পূৰণ হ'ল। যদি আমি দেখোঁ বিগত 4 বছৰ বা বিগত আমি যদি 2021 চনৰ পৰাই লওঁ, আমাৰ শিক্ষা বিভাগত মোটামুটি এতিয়ালৈকে আমি মোৰ দেন 5000 আমাৰ এপইণ্টমেণ্ট হৈছে, এপ্ৰক্সিমেটলি মই কৈছোঁ বেছিয়ে হ'ব পাৰে। গতিকে এতিয়া আমি আৰু এই যিখিনি দিবলৈ গৈ আছোঁ, এইখিনি দিবলৈ গ'লে আমি ভাবোঁ যে আমাৰ যিখিনি নাটনি আছিলে, নাটনিখিনি এতিয়া মানে সম্পূৰ্ণৰূপে পূৰণ হ'বলৈ গৈ আছে। তাৰ লগে লগে আকৌ এইটোও হয় যে আমাৰ লগে লগে মানুহ ৰিটায়াৰমেণ্টো যায়। গতিকে আমি এটা এনেকুৱা ছিষ্টেম এটাও এতিয়া কৰিছোঁ যে আমি 3 মাহলৈকে কোন মানুহ ৰিটায়াৰমেণ্টত যাব তাৰে আমি এটা ডাটাবেছ বনাই আছোঁ, যাতে আমি 3 মাহৰ ভিতৰতে সংশ্লিষ্ট বিভাগৰ লগত লগ লাগি তাৰে তেওঁলোকৰ পৰা পাৰ্মিশ্যনটো আমি আনি যাতে আমি 6 মাহৰ মূৰে মূৰেও যাতে ভৱিষ্যতে যদি প্ৰয়োজন হয় আমি ৰিক্ৰুটমেণ্ট প্ৰচেছটো কৰিম। তো তেনেকুৱা এটা ব্যৱস্থা আমি হাতত লৈছোঁ।